বন্ধু-বান্ধৱীসকল, আজি হ'ল উৰুকা আৰু কাইলৈ হ'ল বিহু। সকলোকে উৰুকাৰ শুভেচ্ছা জনাইছোঁ। আৰু উৰুকাৰ ৰাতি যিহেতু খানা খোৱা হয়, খানাৰ এটা পৰম্পৰা আছে ৰাতিলৈ, যাতে মানে মানুহৰ ঘৰত কিবা কিবি চুৰ কৰা যায়, আৰু সেইটো ধেমালি বুলিও ক'ব পাৰি, চুৰ কৰা যায়। আৰু সেই পৰম্পৰাটো ধৰি ৰাখিবৰ কাৰণে এতিয়া ৰাতি 1টা বজাত ওলাইছোঁ। কি চুৰ কৰিবলৈ যাম বা কি গণ্ডগোল কৰোঁ, আহকচোন আমাৰ লগত আপোনালোক। আৰু সম্পূৰ্ণ নেদেখুৱাওঁ, কিহৰ কাৰণে সম্পূৰ্ণ দেখুৱালে কাইলৈ ধৰা পৰি গ'লে ৰাতিপুৱাই বিহু দিনাখন গালি শুনিব লাগিব। আহক আপোনালোক। আমি আহি পাই গ'লোহি, আহক আপোনালোক। এয়া দেখিছে, এইখন হ'ল পূৰা নতুন তাঁতি, একদম বেছি দিন হোৱা নাই, দিছেহে। একদম পূৰা টাইট হৈ আছে তাঁতিখন। আৰু এতিয়া আমি এইখন তুলিম, সম্পূৰ্ণ নেদেখুৱাওঁ, কাৰণ সম্পূৰ্ণ দেখুৱালে ধৰা পৰি যোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে অলপ দেখুৱাম। এয়া দেখিছে, পূৰা টাইট হৈ আছে। তাৰপিছত আকৌ আমি বেলেগ এঘৰলৈ আহিছোঁ, অলপ দেখুৱাইছোঁ আপোনালোকক। এতিয়া আমি এই ঘৰটো কিবা এটা গণ্ডগোল কৰিম। কি গণ্ডগোল কৰোঁ অকণমান দেখুৱাওঁচোন। সম্পূৰ্ণ যদি দেখুৱাই থাকোঁ, তেতিয়াহ'লে মানে পিছদিনাখন গালি খোৱাৰ সম্ভাৱনা থাকিব। সেইকাৰণে আমি অলপ গেটকেইখন পূৰা খুলি থৈ দিম। খুলি থৈ পেলাই কিবা কিবি কৰিম আৰু ইয়াত কিবা এটা গণ্ডগোল কৰি থৈ যাম এই ঘৰ মানুহত। আৰু এনেকৈ আৰু 2-এঘৰত কৰিম, আপোনালোকক দেখুৱাম অকণমানকৈ। এতিয়া আকৌ বেলেগ ঘৰলৈ আহিছোঁ। আমাৰ ওচৰত এয়া বেলেগ ঘৰলৈ আহিছোঁ। ইয়াতে ৰছী চাইছোঁ। সিহঁত মানে এইপিনি খানা চানা খাই আছে যে, সিহঁতৰ মানে ল'ৰা ছোৱালীকেইটাও এইপিনি খানা খাই আছে। সেইটো কাৰণে মানে দৰজাখন খুলি থৈছে, কিন্তু ভিতৰত সিহঁতে পূৰা ঘোঙাই শুই আছে। ইমান ডেক চেক বাজিছে যদিও, সেইটো কাৰণে এইটো ৰছী দি পূৰা বান্ধি থৈ দিম, যাতেহে উঠিব নোৱাৰে। সিহঁতৰ ঘৰৰ ছোৱালীকেইজনী আহিহে মানে হেৰি কৰিব পাৰে। সেয়া পূৰা একদম বান্ধি থৈ ইয়াতে এইখন পালোঁ, এইখন দি থৈ দিছোঁ। এইখন মাটি টনা, ইয়াত দি থৈ দিছোঁ। এইখিনিয়ে দেখুৱালোঁ আৰু আপোনালোকক আজিলৈ উৰুকাৰ সকলোকে পুনৰবাৰ আকৌ শুভেচ্ছা জনালোঁ। শুভেচ্ছা জনাই এতিয়ালৈ বাই বাই, কাৰণ বেলেগ কামো আছে। বাই বাই, ধন্যবাদ আপোনালোকক সকলোকে।